এই নিটুটাটো মিলাই দে কিমানটো 1 কেজি আছে হেল্ল' গাইজ মই পাৰ্থ আৰু আপোনালোকে চাই আছে আছামিজ ইনফো আজি এটা জেগালৈ গৈ আছোঁ ভোগালীৰ ভোগ বুলি তো ব'লক যাওঁ মানে আপোনালোককো লৈ যাওঁ হয় মাছ মাৰিছে মাছ মৰা চাই আহোঁ আৰু যদি পাওঁ লগত লৈ আহোঁ তো ব'লক চ' গাইজ আমি আহি পালোহি মই কৈছিলোঁ আপোনালোকক মই মাছ মৰা চাব যাওঁ বুলি হয় এইটো হ'ল আমাৰ গাঁৱৰ এটা সমূহীয়া পুখুৰী প্ৰতি বছৰে এই বিহুত হওক বা কিবা উৎসৱ পাৰ্বণত হওক আমি এই পুখুৰীটোত একেলগে মিলিজুলি মাছ মাৰোঁ আৰু সকলোৱে একেলগে মিলি এসাঁজ খাওঁ যোৱা বছৰৰ দৰে এই বছৰ আমি মাছ মাৰিলোঁ ভোগৰ উৎসৱ ভোগালীত তো সকলোকে আকৌ এবাৰ মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক কুশলে থাকক বছৰটো ভালে কুশলে পাৰ হওক তাৰে কামনাৰে তো ব'লক আমি মাছ মৰা চাওঁ চ' গাইজ দেখিব পাইছে এইটোৱে হৈছে পুখুৰীটোৰ পৰা উঠোৱা প্ৰথমটো ডাঙৰ মাছ হয় আপোনালোকেও এসাঁজ একেলগে খাওক আজি ফূৰ্তি কৰক আনন্দ কৰক এনজয় কৰক আৰু বিহুটো ধুনীয়াকৈ পাৰ কৰক আপোনালোকে দেখিব পাইছে চবেই মাছ মাৰি আছে ভোগালী ভোগ উৎসৱ পালন কৰিবলৈ তো সকলোৱে এনজয় কৰক হেপী ভোগালী বিহু তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ ওলগ জনালোঁ সকলোৱে লগে ভাগে এসাঁজ খাওক আৰু কি ক'ম আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় আই অসম